আজমলৰ চিকিৎসালয়ত অধিবক্তাসহ তেওঁৰ ৰোগীয়া কিশোৰ পুত্ৰক নিৰ্মম প্ৰহাৰ। মজিয়াত পৰি থকা আহত কিশোৰে পানী বিচৰাত প্ৰস্ৰাৱ খুৱাই দিয়াৰ ধমক আজমলৰ কৰ্মচাৰীক। বদৰুদ্দিন আজমল মালিকাধীন হুজাই ৰহাজী আব্দুল মজিদ মেমৰিয়েল চিকিৎসালয়ত আজি এক উত্তেজনাময় পৰিস্থিতিৰ সূত্ৰপাত হয়। চিকিৎসালয়খনৰ আকস্মিক চিকিৎসা বিভাগত ৰোগীসহ ৰোগীৰ আত্মীয়ক প্ৰহাৰৰ অভিযোগত যুদ্ধক্ষেত্ৰত পৰিণত হয় চিকিৎসালয়খন। প্ৰাপ্ত বাতৰি মতে হুজাই জিলাৰ মৌৰাজাৰৰ বাসিন্দা আব্দুৰ ৰহিম নামৰ এগৰাকী অধিবক্তাই নিজৰ পুত্ৰক আজি চিকিৎসাৰ বাবে লৈ গৈছিল আজমলৰ হস্পিটেলখনলৈ। চিকিৎসালয়খনত কৰ্তব্যৰত অনা অসমীয়া এগৰাকী চিকিৎসকৰ লগত অসমীয়া ভাষা কোৱাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল হুজাই আদালতৰ অধিবক্তাগৰাকীৰ। সেই সময়তে অধিবক্তাসহ তেওঁৰ পুত্ৰক হামৰ এটা উদন্ত বাহিনীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত চৌদিশৰ পৰা ধিক্কাৰ ধ্বনি উঠিছে। ইফালে দীৰ্ঘ সময় ধৰি অধিবক্তা আব্দুৰ ৰহিম আৰু তেওঁৰ নাবালক পুত্ৰক হস্পিটেলৰ বন্ধ কোঠাত আবদ্ধ কৰি ৰাখি শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। ঘটনাৰ পিছতে হুজাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত পিতা পুত্ৰক উদ্ধাৰ কৰি আনি চিকিৎসাৰ ব্যৱস্থা কৰে। অধিবক্তাসহ তেওঁ নাবালক পুত্ৰক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰিছে। অভিযোগ মতে হামৰ গুণ্ডা বাহিনীৰ প্ৰহাৰত আহত হৈ অধিবক্তাগৰাকীৰ নাবালক পুত্ৰই মজিয়াত পৰি পানী বিচাৰিছিল যদিও বদৰুদ্দিন আজমলৰ পিতৃ প্ৰয়াত আব্দুল মজিদৰ নামত স্থাপিত চিকিৎসালয়খনৰ কৰ্মচাৰীয়ে দ্বিতীয়বাৰৰ বাবে পানী বিচাৰিলে প্ৰস্ৰাৱ মুখত দি দিয়াৰ ধমক দিয়ে বুলি উপস্থিত একাংশ ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। উল্লেখ্য যে আজমলৰ এই চিকিৎসালয়ৰ কৰ্মচাৰীৰ গুণ্ডাগিৰিৰ অভিযোগ নতুন নহয়। প্ৰায় এনেদৰে মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে। অভিযোগ মতে মৌৰাজাৰৰ পদুমণিৰ মাতাব উদ্দিন নামৰ এগৰাকী শিক্ষকৰ 2 দশক পূৰ্বে একেদিনাই দুবাৰকৈ অস্ত্ৰোপচাৰ কৰাৰ ফলত চিকিৎসালয়খনৰ অতিৰ ভিতৰতে মৃত্যু হৈছিল। সেই সময়তো প্ৰতিবাদকাৰীক প্ৰহাৰ কৰিবলৈ আজমলে নিজৰ চিকিৎসালয়ত গুণ্ডা বাহিনীৰ এটা দল নিয়োগ কৰি বল প্ৰয়োগ কৰিছিল। আজি পৰ্যন্ত আজমলৰ এইখন চিকিৎসালয়ত কৰ্মচাৰীৰ ৰূপত গুণ্ডাৰ টিঘিল ঘিলনি চলিয়ে আছে। সাধাৰণ কথাতে ৰোগীক উপহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে এইসকল গুণ্ডাই। 3 মাহ পূৰ্বেও অন্য এক মাৰপিটৰ ঘটনা সংঘটিত হৈছে চিকিৎসালয়খনত। জানিব পৰা মতে ডক্টৰ চি ইছলাম নামৰ চিকিৎসকগৰাকীক হাম হস্পিটেলৰ দায়িত্ব অৰ্পণ কৰিছে আজমলৰ পৰিয়ালে। আজমলৰ প্ৰিয় পাত্ৰ হ'বলৈ গৈ চিকিৎসালয়খনৰ ভিতৰত চিকিৎসক আৰু কৰ্মচাৰীসকলৰ মাজত দুটা লভিৰ সৃষ্টি কৰি থৈছে ডক্টৰ ইছলামৰ বহু সিদ্ধান্তই হামৰ ভিতৰচৰাত একাংশ চিকিৎসক কৰ্মচাৰীক অসন্তুষ্ট কৰি ৰাখিছে বুলি এটা সূত্ৰই সদৰি কৰি জনোৱা মতে ডক্টৰ ইছলামৰ 4টা হামৰ ভিতৰচৰাত দেখা দিয়া অৰাজকতাৰ মূল কাৰণ। দবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট। লাত মাৰিছে ইয়াত পানী খুজিছিলে মোক খুৱাই দিব এনেকৈ কৈছে। ডক্টৰে কৈছে চিকিউৰিটি কৈছে মাৰিছে দেউতাকক মাৰিছে পানী উঠিছে। হাম হস্পিটেল ইমাৰ্জেঞ্চি যিটো ডক্টৰ 1 বজাত আছিলে এইটো আৰু সি মাতি লৈছে গোটেই ষ্টাফ আৰু পিছৰ পৰা প্ৰায় ডাকবিলাক আছে সিহঁতৰ। কি কাৰণে মোৰ লগত মানে মিছবিহেভ কৰিছে। মোৰ ল'ৰাটোক ইমাৰ্জেঞ্চি লৈ গৈছোঁ মানে গৈছিলোঁ একচুৱেলি ইছলাম ছাৰৰ ওচৰত। ছাৰ নাই কাৰণে ইমাৰ্জেঞ্চি সোমাইছোঁ। ৰিচিপশ্যন ক'লে ইমাৰ্জেঞ্চি সোমাই যাওক আপুনি। ল'ৰাটো অলপ পেইন হৈ আছে ৰাইট চাইডৰ পেটৰ আৰু ভমিটিং হৈ আছে। ডক্টৰৰ কথাখিনি ক'লোঁ ছাৰ ল'ৰাটোতো বিচনাত পৰি আছে, মই উঠাই আনিছোঁ গাড়ীৰে। মোৰ লগত কথাটো পাতো তোৰ কোন হতা है? मैं बोलूँ मैं तार देवता हो सर। तो क्या करता? बोले वकील है मैं वकील आसो। बच्चा बोलेगा तुम मत बोला। बोले पेशेंट है सर मैं मूर पर लो
अरे तू क्या वकालती या नहीं चलेगा ना अब डॉक्टर के ही चलेगा अच्छा डॉक्टर नहीं तो आमी तो डॉक्टर देखा सर इन्हें का व्यवहार नौकरी में मुझे अपनी सर कोई हिंदी से तो तू बोलता है बोले मैं तो अपना तू 47 मोर यार्स हो जाए अपने किमान बयस हो 25 हो ল'ৰা বয়স কিমান मोर लड़ा बयस 15 बছर কি নাম आसिफ मेहरा मोर তাক বেমাৰ দেখাব গৈছিল হয় এতিয়া কাক মাৰপিট কৰিছে আপোনালোকক মোৰ ল'ৰাকতো 1 ঘণ্টা সময় মাৰিছে বাগে বাগে চি চি কেমেৰা বাহিৰত ভিতৰত 30-35টা মানুহ ইমান মই বাধা অনুৰোধ কৰিছিলোঁ ল'ৰাটোক নামাৰিব মোৰ ল'ৰাটো বেমাৰ আছে মাৰাৰ কাৰণটো কি মানে মোৰ ল'ৰা যে বাধা দিছিল যে মোৰ ল'ৰা দেউতাৰ লগত অসভ্য ব্যৱহাৰ নকৰিব কিয় বাধা দিলে সি সেইটো শিক্ষা দিছে সিহঁতে আপোনাকো মাৰিছে মোকতো মাৰিছে মানে বহুত মাৰিছে এতিয়া কি পুলিচে ধৰিছে আপোনাক আৰু ল'ৰাক ধৰাটো নাজানো কিন্তু পুলিচ গৈ আমাক মানে বুজি আছোঁ আমিতো আৰু ধৰাৰ কথা নহয় অন্যায় সিহঁতে কৰিছে পুলিচে কৈছে আহক আপোনালোকৰ মেডিকেল আহিছোঁ ডিটেইন কৰোৱা হৈছে তেনেহ'লে আপোনাক আমাৰ বহুৱাই ৰাখিছিলে নে নাই নাই ডিটেইনটো ক'ব নোৱাৰি এতিয়ালৈকে ক'ব নোৱাৰি ন কিন্তু পুলিচে লৈ অনাটো লৈ আনিছে মেডিকেল কৰাই আছে এতিয়া থানাত যাম কি আছে নাজানো কিন্তু ঘটনা এইটোৱে হয় গোচৰ দিছে নেকি গোচৰটো এতিয়া মই লিখিম মানে লিখা কৰি আৰম্ভ কৰিছিলোঁ মেডিকেলত লৈ কৈছে পিছত লিখিব তাৰ বিৰুদ্ধে দিলে হাম হস্পিটেলৰ ডক্টৰ ষ্টাফ 30-35জন মানুহ আছে ইয়াত